অলপ কি কথা মুনু ধুনু মাৰে ধন মাজে মাজে চালা লোক পাইছো দে জাপিটো কি কৰিবা নিবে নেকি? জাপিটো নিবে নৰো দে কাৰণ বহুত ডাঙৰ 85 ফুট বুলি কৈছে কিনবে তো অকাত নাই আমাৰ চাৱান্তাই যাব আৰু এতিয়া সিহঁতক আমি লাগব নাই ক'তবা গেল সিহঁতে জানে আৰু তলত টাইমে তোক বিচি তো ৱেলকাম বেক টু মাই নিউ ব্লগ। তো গাইজ আজিৰ ভিডিঅ'টো ডাইৰেক্ট মই গধূলিৰ পৰা আৰম্ভ কৰিলোঁ কাৰণ আজি মই এটা জেগাত যাই আছোঁ। মই অকলে নহয়, মোৰ লগত অমৰহঁতো যাব, অমৰ যাব, ধ্ৰুৱদা যাব আৰু ক'ত যাওঁ মই এতিয়াতো কৈ লওঁ। এতিয়া আজি যাম মানে পাঠশালাত মানে অসম সাহিত্য সভা চলি আছে। চবতকৈ ডাঙৰ অসমত চবতকৈ ডাঙৰ জাপিটো তাতে বনছি আৰু কিবা মই আজিকালি যাই পোৱা নাই। এইবাৰ যাম, যাই কিনে চাম, আপোনালোককো দেখাম। তো চাই লওঁ এতিয়া অমৰ আৰু পংকজ দা আহি আছে, সিহঁতৰ লগত বঢ়িয়া গাড়ীত উঠোঁ। তো বঢ়িয়াকৈ উঠি ল'লোঁ। এফালে অমৰ আছে আৰু এফালে পংকজ দা আছে। বন্ধুটো আমাৰ বন্ধুটো কি ক'বা মজা আজি বৰমাক গুচিম তাতে যাই কিনে যাম বস্তু আগত পাঠশালাত যাওঁ। এতিয়া ডাইৰেক্ট আমি দুবাৰত তাকালৈকে যাই লওঁ, যাই কিনে দেখাই আছোঁ। তো বঢ়িয়াকৈ বহি ল'লোঁ গাড়ীত আৰু এফালে আছে পংকজ দা আমাৰ মানে পদ্ধতিটো ইটো থাকবই কিন্তু সৰু চলি সদায় এতে কলাত বহিব লাগে হয় নেকি? গম পাইছা নুমাই দিম দিছে মোক নামৰ মান চিন্তা হ'ব দে জাগা আছে এটা বাগানত নাঙি সোমাই দিম ৰ গম পাবি। এতিয়া আমি যাই থাকোঁ আৰু নে কি? পালোঁ আমি নলবাৰী আৰু কৌশিকে ভিডিঅ' লৈ লৈছি। ভিডিঅ'টো ভাল হ'ব, আপোনালোকে চাব। মৰম চৰম দিবচোন, মানে মৰম নিদিলেও শ্বেয়াৰ কৰিব। দেচোন দে কচোন ক এফালে এইবাৰ কচোন। মানে মৰম নিদিলেও তাক শ্বেয়াৰ কৰিব। মৰম বেছি দিব নালাগে, মৰম বেছি দিলে বেয়া হৈ যাব চবটো মানে। কিন্তু শ্বেয়াৰ কৰিব কিয় লাগে? বহুত কষ্ট কৰিছে না, শ্বেয়াৰ কৰিলেতো আপোনালোকৰ পইচা নাযায় সেই আৰু ঠিকে কৈছে দেই। তো এতিয়া বঢ়িয়াকৈ ৰখি ল'লোঁ মানে এতিয়া দোকানত চাহ তাহ খাম আৰু এই মুটিও লাগছে গাইছে। এইফালে পংকজ, এইফালে আমাৰ ধ্ৰুৱদা মুটি আছে, এইবাৰ ময়ো মুটিম। এইটো অমৰ আৰু সেইখন হৈছে আমাৰ গাড়ী। তো এতিয়া কি এই প্ৰেম নেকি চবতে? প্ৰেম নহয় কি প্ৰেম নহয় প্ৰেম চালা মানে কি হৈছে সেই তেতিয়াৰ পৰা আপিৰ লগতে কথা পাতি আছে। ভিডিঅ'টো মানে বনাই থকাৰ টাইমত কথা নাপাতে, ভিডিঅ'টো কাটা অলপ কি কথা মুনু ধুনু মাৰে ধন মাজে মাজে চালা লোক পাইছোঁ দে আৰ কি বা এইগিলা মুনু ধুনু। তুমি কি ক'বা? মোৰ মতেদি কৌশিঘাট উঠি যাব লাগে। মোৰ মতে 10K 11K 12K থাকিব নালাগে। মোৰ মতে ডাইৰেক্ট 200K 1 মিলিয়ন হৈ যাব লাগে। আপোনালোকে মৰম দিয়ক, বাছ এইটোৱে কথা, যাতে কষ্টৰ ফলটো পায়। কষ্ট বহুত কৰে কিন্তু চলটো সঁচাকৈ কৈছোঁ, বাৰ ভিডিঅ'ত কৈছোঁ, কষ্ট বহুত কৰে। আপোনালোকে হয়তো নাজানে কিমান কষ্ট কৰে, মই নিজে জানো না, মই লগত থাকোঁ। বহুত কষ্ট কৰে, সেইকাৰণে আপোনালোকে মৰম দিয়ক, সেইটোৱে। আৰু কি জানা সেইটো হৈছে পিছন দেখি কি মানে এম লাগে মানে সিংহ হ'ব লাগে না। ঠিকে কথা কৈছি, ভাল লাগে আৰু কিবা এটা মোৰ ভাল লাগে। আৰু এটা কথা কওঁ, পংকজ দা বহুত জানে কিন্তু বেহাৰ মাতিব পৰা নাই। আৰু পিঠি খালিয়ে বৈনেক বনতে গেছি আৰু মোৰ চকু সৰু হৈছে দিছো, টোপনি লাগিছে মোৰ কাৰণ মই দিনটো সোমোৱা নাই দিছো। ৰাতি নাই ডিউটি মাৰা নাই মই, ৰাতি নাই ডিউটি নাই বিয়া চিয়া নাছিল। কিন্তু মই কথা এটা ক'ম, পুৰা ৰাতি গেম খেলছো, এৰা চকু সৰু হৈছে আকৌ বেলেগ নহবি। বৰমাক চাব যাই আছো। কি ক'বা বৰমাৰ কথা? পাম না আছে, অমৰ আছে, মই আৰু কি পাম না। আৰু তহঁতে এটা কথা কওঁ, কলটিয়াৰ ক'বা আপি আছে আহিবি বনি তাতে। আমাৰ পংকজৰ বিয়াখন আমাক সোনকালতে লাগে। বেছি নাই 56 বছৰ মান হৈছে নেকি? কম হৈছে নেকি? 96 হৈছে দে। আহিবি এফালে আমাৰ ড্ৰাইভাৰ দা আছে, গাড়ী চলাই আছে, যাই থাক ওচৰৰে চলি। তো গাইছ আহি পালোঁ আমি। এতিয়া আমি বৰ্তমান গাড়ী চাড়ী পাৰ্কিং কৰি ল'লোঁ ইয়াতে বঢ়িয়াকৈ। এখন আমাৰ গাড়ী এখন পাৰ্কিং কৰি লৈছোঁ। এতিয়া আমি যাম আৰু এতিয়া যাই কিনে বঢ়িয়াকৈ আপোনালোকো দেখাম, যিমান পাৰোঁ সিমান দেখাব ট্ৰাই কৰিম। তো এতিয়া আমি গাড়ী চাড়ী পাৰ্কিংটো কৰি ল'লোৱে বঢ়িয়াকৈ। আমি ফ্ৰেছ চেছ হৈ কিনে এতিয়া ডাইৰেক্ট তাতেই যাম। যাই কিনে গাইছ আহি পালোঁ অসম সাহিত্য সভা আৰু এইফালে মানুহ চাওক
এ মানুহ আহিছে ঢেৰ মানুহ লাখ লাখ মানুহ ইয়াতে আৰু এইফালে ইয়াৰ কথাটো কি ক'ম আৰ পাইতো বিজিয়ে আৰু এইফালে অমৰ আছে এইফালে আমাৰ পংকজ জাহাজ চব আছে এতিয়া আমি বঢ়িয়াকৈ চাম আৰু যিহেতু মোৰ আজি ফাৰ্ষ্ট টাইম তো পুৰা একদম আপোনালোকো দেখাম ময়ো চাব ট্ৰাই কৰিম তো চাই দিয়ক আৰু এৰে স্পেচিয়েল বস্তুটো অসমৰ ভিতৰত ডাঙৰ জাপিটো মই দেখাব ট্ৰাই কৰিম যিমান পাৰোঁ সিমান ভালকৈ দেখাব ট্ৰাই কৰিম তো চাই থাকক আৰু কি ইমান স্পেচিয়েল আছে মই সেইকাৰণে নাজানো যাই কিনে চাম আজি ফাৰ্ষ্ট টাইম যিহেতু আমি আজিকালি চায়ে বনাই এই বস্তুটো হয়নে নহয় কেইবাৰ আছো পাঁচবাৰ আছে সঁচা কথা এইটো পাঁচবাৰ আছে যিহেতু আমাৰ পংকজ দাই জানে বহুতখিনি জানে ইয়াতে আহি থাকে প্ৰায় তো এইফালে মানুহটো চাওকচোন মানুহটো চাওক একবাৰ মানুহটো চাওক বাকী বাদ দিয়ক মানুহ চাওক লাখ লাখ মানুহ আৰু একদম হয়নে নহয় তই কি কৰিবি এনজয় কৰিব ময়ো এনজয় কৰিম ময়ো এনজয় দিয়া আৰু হঠাৎ আমাৰ মানে কি হঠাৎ প্লেন হৈছে হঠাৎ আৰু একদম তো এই গাইছ এতে একবাৰ উঠিব খুজিছিলোঁ এতে বোলে আমাক উঠিব নাদে এতে বোলে মানে কি এতে বোলে হেৰি কেইবছৰ তলত কৈছি তোৰ 37 বছৰ হৈছে তাতে কোন উঠ নাই দে মান এনে কিয় ক এতে বোলে হেৰি 9 বছৰৰ তলত উঠিব পাৰি মোৰতো এইফালে 15 আপ হৈ গৈছি মিনিমাম 17 হৈছে আৰু এতিয়া আমি উঠিব নোৱাৰোঁ তো বাদ দিলেও আমি এইবাৰ এইফালে চাওঁ আৰু এই মানুহে ধামাকা হ'ব আজি ধামাকা এই গাইছ আমি আহি কিনে এফালে পালোঁ বিজ্ঞান মেলা আমি সোমাম মানে বিজ্ঞান মেলা কি আছে সোমাই কিনে কি চাব পাৰোঁ তো চাই লওঁ এইফালে পংকজ আছে ধ্ৰুৱদা আছে চব আছে অমৰ আছে তো এইফালে আমি কি আছে আমি চাম আৰু নে কি ধ্ৰুৱদা বঢ়িয়া বঢ়িয়া একদম চাই লওঁ আৰু কি মানে ইয়াতে যে আহি পালোঁ আহি পাই কিনে আমাৰ ধ্ৰুৱদাই কি কৈছে গম পাইছ না গাইছ আহাৰ পাই ফটো চালা তুমি যে আহাৰ পাই ফটোকে আছো কাৰণটো কিনো কিয় নাই তুমি ভাবছো মই হেণ্ডচাম চলি ফটো তুলিম নকওঁ আৰু কি কবি কেনে দেখি কৈ একবাৰ আমৰান হে কচু দেখো চালা তাক দেখি আমৰান কি আৰু নকওঁ আৰু কি ক'ম আৰু ফটোকে আছে আৰু এৰে মানে কি এৰে ভাষাটো আমি ইমান এটা ভালকৈ বুজি পাওঁ কিন্তু কিবা ইমান আহুন তুহুন এনেকৈ আছে হা এৰে ভাষাটো তই কিবা বুজি পা ইও বুজি নাপায় আমি গাঁৱৰ মানুহ ৰঙিয়াৰ মানুহ কি বুজি পাম আৰু সেইদিনা ভালো লাগছে প্ৰতিমূৰ্তিটো মানে আমি চবক কথাগিলা ৰেচপেক্ট কৰোঁ বাৰু কিন্তু সেইটো চাঠা কৰা নাই একো কৰাও নাই কিন্তু কি ক'ম আৰু আমি বুজি নাপাওঁ চাবি কেনেকৈ আছে লেবেল দিছে ভাবছি ক'ৰবাত আপি চাপি চাব বুলি নাচাই চাব কি তাক এইটো মেইনটেইন কৰি চললি হ'ল গাইছ এইবাৰ যাইছোঁ আমি অসমৰ চবতকৈ ডাঙৰ জাপিটো চাবা এইফালে আছে আমাৰ চবতকৈ ডাঙৰ জাপিটো চাই লওক গাইছ জুম কৰি দিছোঁ অলপ এই গাইছ জাপি চাকে জাপি মানুহ চাওঁ হাজাৰ লাখ মানুহ এই গাইছ জাপিটো চালোৱে জাপি একদম কি আল্টিমেট লেভেলত জাপি বনছে গাইছ একদম মানে কি আৰু একদম চাব লগা জাপি আৰু কি ক'ম আৰু এইফালে ফাংচন চলি আছে এইফালে মানে ফাংচন চলি গাঁৱত কোন এগিলা একো নাজানো এইফালে ফাংচন চলি আছে আৰু ফাংচনো অলপমান চাম চাই কিনে আৰু কি কৰিম ক'ৰবাত কিবা খাম খাই কিনে যাম আৰু সেয়াই আৰু জাপিটো কি কৰিবা নিবে নেকি জাপিটো নিবে নৰদে কাৰণ বহুত ডাঙৰ 85 ফুট বুলি কৈছে 85 ফুট গাইছ 85 পঙজা এই জাপিটোৰ কথা কি ক'বা ভাল লাগছে মানে ভাল কৰ্মী মানুহ ভাল মানুহ একদম আৰু তই কি কবি জাপিটোৰ কথা কি ক'ম মানে পিন্ধি যাব পাৰিলোঁ হে নেওঁৱে নেকি জাপিটো লৈ যাওঁ নেকি মাথাত পিন্ধি গাড়ীতটো নধৰে গাড়ী আমাৰ গাড়ীৰ একদম 10খানমান হ'ব বেছি হ'ব বহুত ডাঙৰ হ'ব এই জাপিটো একবাৰ আৰু একবাৰ চাগে গাইছ 85 ফুট বাপ্পা এই 85 ফুট শুনি কৈছিলোঁ 85 তাকেইতো অসম সাহিত্য ইংলিছ কৈ আছা জাপিটো দেখালে আপোনালোকক এইখন গাড়ী পালোঁ এইখন গাড়ী চাক গাইছ বহুত পুৰণা গাইছ হয় বহুত
কি জানো না ঘুরি শেষ ঘুরে নৰা জায়গা আছে নেকি ধুবদা কি ক'বা আৰু জাগাৰ আৰে কথা বা মই যে কৈছিলো মানে 12 বিঘাতকৈ বেছি আছে চালা। এনে কৈছো আজকাল 12 বিঘা 12 বিঘা নহয় বোলে পংকজ দা কৈছি 1200 বিঘা এই নহয় দে কি কয়, এ? 1000 বিঘা পংকজ দা কৈছি কি গমেন বা বন্ধুটা তোতকৈ বেছি জানে ঐ ইমানো নাচ দে এনে কয় দে কি কিমান 1200 বিঘা অ গাইজ ভাবক একবাৰ 1200 বিঘা কি কবি তই কথা কি কম 12 বিঘা আমাৰ ঘৰত মাটি সেই মাটি কি বেলেগ কথা আছিল পিছে মই মানে নাই মাটি এতিয়া আমি প্ৰায় যিমানখিনি ইয়াত দেখাব চেষ্টা কৰিছোঁ ইয়াতো দেখাইছোৱে এতিয়া আমি মানে আৰু বহুতখিনি ইয়াত দেখাব লগা আছে বস্তুটো চাইডা কৰোঁ এইগিলাখানতো আমি যায়ে আছোঁ এতিয়া আমি এফালে যাই আছোঁ এফালে বা কি বা পাই নাজানো আৰু তো যাই দেখাই আছোঁ আৰু এই গাইছ এইবাৰ কিবা এটা গেট পালোঁ কিবা গেট নাজানো আৰু চাওকচোন একবাৰ মঞ্চখন এই মঞ্চখন চাওকচোন কি ডাঙৰ মঞ্চ একদম এই মঞ্চখন চাওক কি ডাঙৰ মঞ্চ হয় গাইছ চাওক একবাৰ মঞ্চখন চাওক বেলেগ বনছি আৰু ওৰ পৰাই চাওক ওৰ পৰাই মানুহ চাওক আৰু একদম লাখ লাখ মানুহ কি ক'ম আৰু এইগিলা মানুহ চাওক দুনিয়াৰ মানুহ আৰু তো গাইছ বঢ়িয়াকৈ চাহ এটা লৈ ল'লোঁ এতিয়া আৰু চাহ খাই আছোঁ অমৰে চাহ খাই আছে ঠাণ্ডা লাগছি আহিছোঁ দে আৰু গাইছ ঠাণ্ডা বহুত যিহেতু চাহ এটা খাই লওঁ দে এই গাইছ ধ্ৰুৱ আৰু যি পংকজ দা আছে দুয়ো মানে কি হ'ল আমি এনেকৈ আমি এই চাৰিটাই এফালে দাদাৰ ইটো আছে আৰু এফালে অমৰ আছে আমি মানে আমি এতিয়া চাহটো খাই ল'লোঁ আৰু ধ্ৰুৱ আৰু পংকজ দা যি আছে এতিয়া মানে ক'ত কেনেকৈ বা হ'ল গমেই নাপালোঁ আকা লাগেতো আছিলে এতিয়া আৰু এফালে কি এফালে গ্ৰন্থমেলা আছে মানে কি হ'ল এতিয়া সিহঁতক আমি লগ পোৱা নাই ক'তবা গ'ল সিহঁতেহে জানে আৰু তলত টাইম সিহঁতক বিচাৰি কিনে আৰু চাওঁ আৰু ক'তবা থাকে ফোনো মাৰিছোঁ ফোনটোও লগা নাই এই গাইছ ইয়াতে যি গ্ৰন্থমেলা যি আছে গাইছ ইয়াতে মানুহ প্ৰায় নায়েই আৰু চব একদম খালী হৈছে বাকী চবতে মানুহ আছে কিন্তু ইয়াতে মানুহে মানে কিয় কম মই সেইটো বস্তু বুজি নাই টানি আছে এই বই লাগছে বই যাবি কেমেৰাটো এই দেখি তই একদম যোনটো দেখা পাই আছে এই হাতখন যে সেই গাইছে এখন চাকে একদম মকাদৰ বাহিৰত ডিফেণ্ডাৰ চাকে গাইছ লুকটো চাক একবাৰ আমিতো আর কিনবে তো নরওয়ে একবার এরে আর চাও দেখ আৰু নে কি আমার কিনবে তো অকাত নাই আমার চাওয়ানতেই যাব আৰু হিন্দি আচ্ছা গাইছ সব মানে বাহরে আৰু একদম সব বাহরে চাই লওক সব আৰু বাহরে এইফালে আছে সব কাপোৰ একদম কাপোৰ হোটেল চোটেল আছে আৰু এইবাৰ এই ভালো হৈছে চালা ইউ আর সৰু ছোৱালীৰ বাইদি কাম কৰা কৈছে চাবচোন গাইছ আৰু মাৰবি নেকি দে দে মাৰ আৰু একবাৰ মাৰ সৰু আছা দে তই গম পাইছি দে চবেই সাহিত্য হোৱাত আহি কিনে এটা চাংঘৰৰ ওপৰত আছোঁ তো চাওকচোন একবাৰ চাংঘৰৰ ভিউটো এইটো হৈছে চাংঘৰৰ ভিউ আৰু এইফালে ওপৰৰ পৰা একবাৰ এটা ভিউটো চাব লাগে এই চাওক আৰু একদম বেলেগ নাজাৰা আৰু এইফালে দি উঠিব পাৰি এতিয়া আৰু ভিতৰত সোমাব পাৰি মই নুসুমাওঁ কাৰণ তাত টিং চিং আছে কিমান বা ৱেইট ল'ব পাৰি সেইখিনি দিয়াত মই নাজানো সেইকাৰণে মই নুসুমাওঁ আৰু তো চাই লওক আৰু তো ফাইনেলি আমি ধুবদা আৰু পংকজ যাক পালোঁ আৰু বিচাৰি ক'ত নেকি নকওঁ হৰাই গৈছো ভাই মানে হৰাই গৈছো মানে ইমান মানুহ আৰু মানে কি হৈছে কুপন আনিব গ'লো কুপন দিলাক আমাক মাতি নেকি কুপন মানে কুপনটো কি হ'ল কুপন ৰবা তাৰমানে তাৰপিছত কি হ'ল নেটৱৰ্ক নাই ভাই ফোন কাটা যায় বোলে এইবাৰ হ'লে আৰু ফোন বলা ভাতটো মেনেজ কৰিছ না ভাত মানে হৈ গৈছে ভাত হৈ গৈছে আৰে কথা আৰু কি চত মুছি মই তোমাক পাকলাই কি আপি চেপি নলা নেকি নহয় প্ৰিয়ংকা বাৰ লৈছো প্ৰিয়ংকা বাৰ ঠিকে আছে অলপ খালি অলপ তুমি অলপ থবা দেখ
আমি একদম ভিআইপি টিকেট কাটি কিনে মানে আমি ভাত খাব আছোঁ মানে এইটো মেনেজ কৰিছে আমাৰ পংকজ দাই কি ক'ব গাইছ পংকজ দাই একদম মানে একদম ভিআইপি আৰু এইফালে চবে লাইন ধৰি আছে আমি মানে নে কি পংকজ দা হ'ব দে ভাত খাওঁ এতিয়া আমি লাইন ধৰি কিনে ভাতটো খালি যুৱ দা বেছি নাখপা বেছি নাখপা চবৰে কাৰণে এৰবে আমি লাইন ধৰিছোঁ আৰু ভাত আহি গৈছে আৰু এটা কথা কি জানা নাই গাইছ এই থিয়াই দি ভাত খাব লগা হৈছে গাইছ কি কম আর এইফালে ই আছে আমাৰ ভিডিঅ' বনত ব্যস্ত খাওঁতে আৰু গাইছ এইফালে কণী এটাও আহি গৈছে খাৱাৰহে কথা আৰু দেখ গাইছ খাই তো গাইছ বঢ়িয়াকৈ আমি ভাত চাত খালোঁ আৰু গাইছ কি ক'ম খানা একদম আল্টিমেট লেভেলৰ হৈছে মানে বহুত ভাল লাগছে আৰু খাই বহুতখিনি আৰু ভাল লাগছে তো কি ক'ম আৰু এতিয়া বঢ়িয়া খানা চানা খাই ওলাই আহিলোঁ আৰু এইফালে ইয়াতে আছে আৰু গাইছ এতিয়া প্ৰায় টাইম হৈছে 12:45 এই 12:45টো মানুহ চাওক আৰু গায়ক মানে গায়কনী ছিংগাৰ আছে কি হেৰি প্ৰিয়ংকা ভৰালী আছে তো এইফালে চাওক আৰু এইফালে এই অঁ ৱেলকাম আৰু এইফালে মানুহ চাওক গাইছ এই মানুহ চাকি থাকিলে মানুহ মানে একদম ফুল হৈ আছে আৰু প্ৰায় তো গাইছ আহি পালোঁ আমি আৰু আমাৰ গাড়ী থোৱা জেগাত তো গাইছ আহিলোঁ আৰু আপোনালোক যিমানখিনি ইয়াত পাৰোঁ সিমানখিনি ইয়াত দেখালোঁ তো আজি ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো চাই ভাল পালে অলপ হ'লেও তো লাইক কমেণ্ট চেনেল কৰি দিব দেখতে নেক্সট আৰু এটা ভিডিঅ'ত আহিছোঁ তো আজিলৈ ইমানেই আছিল বাই বাই দেখো